অ' ব কি হ'ল? আজিকালি ছোৱালী মজা পোৱাই নাইচোন বে। মই শুনিছো আজিকালি এই ৰাস্তাৰ পৰা কেইজনীমান ছোৱালী অহা যোৱা কৰে। ছোৱালীৰ নাম লৈছিলে, ছোৱালী আহি পালেইচোন। কি কোৱা বে ছোৱালী? প্ৰথম ছোৱালীজনীক পতাই লওঁ নেকি? ধেত বছৰ থাকোতে তই পতাই লবি। আজিকালি ছোৱালী বিলাক কান্দলি আচৰ মাৰিব পাৰে নেকি? মোৰ ভয় ভয় লাগিছে দেখোন। কোন কেইটা আজি মনে উঠা ইৰাতে পৰিলে। ও জানটো পৰিলে বেচেৰা আমাক মাৰিব আহিছিলে। তহঁতি মোৰ জানা জোকাইছ, তহঁতি যদি মাৰ ৰাখিছ খাইছ, তেতিয়া মোৰ লগত অকলে অকলে লাগিবলৈ আহ। এই পাঁচজনক কি এনেকুৱা বুলি ভাবিছে নেকি? মাৰ কাটি খাই আহিছো আমি চবে। এই পোৱালি এই কুকুৰটো বেছি বকিছে, যা পিটি থৈ আহ। ঐ বলা চাৰিজনে পিটি থৈ আহোঁগে। মাতো ভাল নালাগে। ও বস্তু এটা দেখোন মালটো বন্ধু মোক মাৰিছে। এই পোৱালি ৰে ইজিৰাটো বাদ দে। কি চাই চাবলৈ আহ? বন্ধু চাদা একালি বনা আকৌ। বস তাক মাৰো নি? তাক নামাৰি চাপনি কুৱাম নেকি? এই মাৰ মাৰ। কেলা পেটটো বিকাই গ'ল তই দিলা আৰু যাওঁগে। ঐ যা দুজন। ধেত কেলা এই পোৱালিটো। বস মই পলাও আৰু দেই। দাদা নামাৰিব আৰু দেই। মই আজিৰ পৰা ছোৱালী নুজুকাম আৰু মই পলাওঁগে আৰু। এতিয়াও ৰাস্তা পদূলি ছোৱালী নুজুকাব আৰু ভিডিঅ'টো ভাল পাইছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট